দ্বিতীয়তে ধুবুৰীক শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা যিটো কথা ধুবুৰীখনক শিৱসাগৰ বনাব নোৱাৰে এইটো স্পষ্ট কথা কাৰণ তাতে 80-90% মানুহ এই বহিৰাগত কাটাতাৰ পাৰ হৈ অহা মানুহ তাতে বসবাস কৰে তেওঁলোকে অসমীয়া সমাজ জীৱন অসমীয়া ভাষাক নচ্ছাত কৰি তেওঁলোকে মাতৃভাষা যেতিয়া বাংলা বুলি ক'ব পৰা হ'ল তেতিয়াহ'লে সেই জেগাডোখৰ শিৱসাগৰ বনোৱাটো একেবাৰে আকাশত চাং পতা এটা কথা আমি কাকো মহান বনাবলৈও যোৱা নাই আমি কাকো দুখী সাব্যস্ত কৰিবলৈও যোৱা নাই আমি মাত্ৰ যিটো সঁচা তথ্য আৰু যুক্তিৰে যিখিনি কথা ক'ব লাগে আজিৰ এই ভিডিঅ'টো আমি সেইখিনি কথাহে ব্যৱহাৰ কৰিছোঁ বা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ নমস্কাৰ মই উৎপল আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম বুলি ভাবিলোঁ এটা বিশেষ বিতৰ্ক বৰ্তমান সময়ত সকলোৱে জানে এটা বিশেষ বিতৰ্ক চলি আছে কাৰণটো হৈছে ৰেজাউল কৰিম চৰকাৰ নামৰ এগৰাকী ব্যক্তি এটা কাৰোবাৰ মতে এই ৰেজাউল কৰিম চৰকাৰ হৈছে মত প্ৰকাশৰ এক সাহসী কণ্ঠ আৰু কাৰোবাৰ মতে সমাজ বিভাজনৰ এক উৎস এটা প্ৰশ্নটো হ'ল যে আমি যিখিনি শুনিছোঁ বা আমি যিবিলাক জানিছোঁ এই কথাবিলাক প্ৰকৃত সত্য নে আধা সত্য আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম এই বিশেষ বিষয়টোৰ ওপৰত আমি কাৰো পক্ষ নলওঁ আমি কেৱল মাত্ৰ প্ৰমাণ সত্য আৰু যুক্তিৰে কথা পাতিম তো আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বৰ্তমান সামাজিক মাধ্যমত ৰেজাউল কৰিম চৰকাৰৰ একাংশ বক্তব্য প্ৰকাশ পাইছে যিবিলাক কথাত নেকি একাংশই কয় যে এই বক্তব্য উচ্চতনীমূলক আৰু একাংশই কয় যে মত প্ৰকাশৰ এয়া এটা অধিকাৰ কিন্তু প্ৰশ্নটো হ'ল কোনবিলাক বক্তব্য মত প্ৰকাশৰ অধিকাৰ আৰু কোনবিলাক বক্তব্য সমাজৰ বাবে বিপদজনক সমাজ জীৱনৰ কাৰণে বিপদজনক তেওঁৰ বিৰুদ্ধে একাংশই অভিযোগ উত্থাপন কৰিছে যে তেখেত বোলে সমন্বয়ত বিঘ্নিত ঘটোৱা এগৰাকী ব্যক্তি তেওঁ বোলে এগৰাকী কোনো এটা ৰাজনৈতিক দলৰ এজেণ্ডাৰ মতে কাম কৰিছে নাইবা তেওঁ সমাজখন শান্ত সমাজখনৰ অশান্ত পৰিৱেশলৈ ৰূপান্তৰিত কৰিবলৈ এটা উৎস হিচাপে তেখেতে কাম কৰি আছে কিন্তু প্ৰশ্নটো উত্থাপন হয় যে কোনো এগৰাকী ব্যক্তিয়ে নিজৰ মত প্ৰকাশ কৰিলে জানো ৰাজনৈতিক এজেণ্ডাৰ বাবে কাম কৰা হয় বা কোনো এজন ব্যক্তিয়ে যদি তেওঁৰ মত প্ৰকাশ কৰে তেতিয়াহ'লে জানো এয়া সমাজ ব্যৱস্থাক বিঘ্নিত ঘটোৱা বুজায় এতিয়া আহক আজিৰ এই ভিডিঅ'টোত আমি সবিশেষ এই কথাবিলাকে আলোচনা কৰিম সবিশেষভাৱে এই বিষয়টোত ৰেজাউল কৰিম চৰকাৰক বহুতে সমৰ্থন কৰিছে আৰু বহুতে তেওঁৰ বিৰোধিতা কৰিছে এতিয়া তেখেতক যিসকলে সমৰ্থন কৰিছে তেওঁলোকে কৈছে যে কোনোবাই যদি মত প্ৰকাশ কৰে তেতিয়া সেয়া কিবা দুখ নেকি তাত কিবা অপৰাধ আছে নেকি তেওঁলোকে এইটো কথাও কয় যে কোনোবা এজন ব্যক্তিয়ে তেখেতৰ মত প্ৰকাশ কৰিব পৰা যিটো অধিকাৰ সেই অধিকাৰ গণতন্ত্ৰই দিছে নাইবা সংবিধানখনে দিছে আৰু এয়া এক গণতান্ত্ৰিক প্ৰক্ৰিয়া য'ত নেকি তেখেতে নিজৰ মতামত প্ৰকাশ কৰিছে আৰু সমৰ্থনকাৰীসকলে এইটো প্ৰশ্নও কৰে যে যদি মতামত প্ৰকাশ কৰাটো অপৰাধ হয় তেতিয়াহ'লে গণতন্ত্ৰ বাচি থাকিব কেনেকৈ এই বিষয়টোত আৰু এটা বিশেষ তৃতীয় পক্ষ বুলি ক'ব লাগিব তৃতীয় পক্ষ আছে যিসকল নেকি আমাৰ সমালোচকসকল থাকে সমালোচকসকলে কয় যে এখন সমাজত বা এখন সভাই সমিতিয়ে যিকোনো মন্তব্য প্ৰকাশ কৰাৰ আগত ভাষাৰ সংবেদনশীল থাকিব লাগে আৰু এই যি বক্তব্য এই বক্তব্যই এটা ভাষা নাইবা এখন সমাজক বিঘ্নিত ঘটাব পাৰে নাইবা এক বিদ্ৰোহৰ জন্ম দিব পাৰে তেওঁলোকে এটা বিশেষ প্ৰশ্নও কৰে যে মত প্ৰকাশৰ নামত যদি কোনোবাই সমাজ বিভাজন কৰিব বিচাৰে তেতিয়াহ'লে সেই সমাজখন যে বিভাজিত হ'ব সেই পৰিৱেশটো যে অশান্ত হ'ব সেই অশান্ত পৰিৱেশৰ দায়িত্ব বা দায়ী কোনে ল'ব কিছুৱে কয় বৰ্তমান সময়ত এটা ডাঙৰ সমস্যা এয়া কেৱল মাত্ৰ এজন ব্যক্তিক লৈ সমস্যা নে আমাৰ সময়ৰ আমাৰ সমাজ ব্যৱস্থাৰ আমাৰ ডিজিটেল ব্যৱস্থাৰ সমস্যা কিয়নো বৰ্তমান সময়ত যদি আপোনালোকে চায় এটা মাত্ৰ ক্লিপ কাটি সেই ক্লিপটো ভাইৰেল কৰি দিয়া হয় সামাজিক মাধ্যমৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ' বা সম্পূৰ্ণ যিটো ক্লিপ সেই ক্লিপটো নেদেখুৱাই যিখন বিতৰ্কিতমূলক যিখন নেকি দেখুৱালে ভিউজ হ'ব ভাইৰেল হ'ব এনেকুৱা ধৰণৰ এটা ক্লিপ কাটি দেখুওৱা হয় যাৰ জৰিয়তে নেকি সমাজ ব্যৱস্থাটো ধ্বংস হয় যাৰ জৰিয়তে নেকি বিসম্বাদৰ আৰম্ভণি হয় যাৰ জৰিয়তে নেকি সমাজ ব্যৱস্থাত কিবা নহয় কিবা এটা বিঘ্নিত হোৱাৰ আৰম্ভ হয় তেওঁলোকে এটা প্ৰশ্নও ৰাখে যে এয়া কেৱল এজন ব্যক্তিৰ সমস্যা নে এয়া আমাৰ সময়ৰ সমস্যা বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কাকো দুখী সাব্যস্ত কৰিবলৈও যোৱা নাই আৰু কাকো মহান বনাবলৈও আমি বিচৰা নাই মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ আমি সকলো মানুহেই বৰ্তমান সময়ত এই ডিজিটেল ব্যৱস্থাটোত সামাজিক মাধ্যমৰ ব্যৱস্থাটোত মই যে ক'লোঁ বা বহুতে যে কৈছে এটা ক্লিপ মাত্ৰ কাটি ভাইৰেল কৰা হয় গতিকে এই ব্যৱস্থাটোত আমি সকলোৱে আৱেগক নহয় যুক্তিকহে গুৰুত্ব দিব লাগে আৰু এই বিষয়বিলাক চালি জাৰি চাই আমি প্ৰশ্ন কৰিব লাগে তো এটা কথাই শেষত ক'ব বিচাৰিম যে আৱেগ নহয় যুক্তিক গুৰুত্ব দিয়ক
আৰু এটা কথা সদায় মনত ৰখা ভাল যে অন্ধ সমৰ্থন আৰু অন্ধ বিদ্বেষ দুইটাই কিন্তু গণতন্ত্ৰৰ কাৰণে বেয়া। ভিডিঅ'টো ইমানখিনি শেষত এটা কথাই ক'ব বিচাৰিম, যিটো তেওঁ বক্তব্য ৰাখিছিল মোৰ ফালৰ পৰা যদি মই ক'বলৈ যাওঁ তাতে দুটা ৱে আছে। হয়তো এটা তেওঁ বৰ অসমখন গঢ়াৰ কথাও ক'ব পাৰে, আৰু দ্বিতীয়তে ধুবুৰীক শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা যিটো কথা, ধুবুৰীখনক শিৱসাগৰ বনাব নোৱাৰে, এইটো স্পষ্ট কথা। কাৰণ তাতে 80-90% মানুহ এই বহিৰাগত কাটাতাৰ পাৰ হৈ অহা মানুহ তাতে বসবাস কৰে। তেওঁলোকে অসমীয়া সমাজ জীৱন, অসমীয়া ভাষাক নস্যাৎ কৰি তেওঁলোকে মাতৃভাষা যেতিয়া বাংলা বুলি ক'ব পৰা হ'ল, তেতিয়াহ'লে সেই জেগাডোখৰ শিৱসাগৰ বনোৱাটো একেবাৰে আকাশত চাং পতা এটা কথা। আৰু দ্বিতীয় কথাটো হ'ল যে শিৱসাগৰখন হৈছে এটা ঐতিহ্যমণ্ডিত জেগা, এটুকুৰা ইতিহাসে গৰকা এটুকুৰা জেগা, যি জেগাত নেকি আহোম ৰাজত্ব কালৰ পৰা চৰাইদেউত আহোমসকলে ৰাজধানী পাতি যি বাহৰ পাতি এক ইতিহাস সূচনা কৰিছিলে, এনেকুৱা ধৰণৰ এটুকুৰা জেগা, যিটুকুৰা জেগাই নেকি অসমখনৰ মান মৰ্যাদা বঢ়াই তুলিছে। গতিকে সেই জেগাটুকুৰাক যদি আন এটুকুৰা জেগাৰ লগত তুলনা কৰিবলৈ যায়, এইটো অতিকৈ লজ্জাজনক কথা। তো শেষত এটা কথাই ক'ম, আমি কাকো মহান বনাবলৈও যোৱা নাই, আমি কাকো দোষী সাব্যস্ত কৰিবলৈও যোৱা নাই। আমি মাত্ৰ যিটো সঁচা তথ্য আৰু যুক্তিৰে যিখিনি কথা ক'ব লাগে, আজিৰ এই ভিডিঅ'টো আমি সেইখিনি কথাহে ব্যৱহাৰ কৰিছোঁ বা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। শেষত যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফ'ল' অথবা ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ যি মন্তব্য সেয়া মতামত প্ৰকাশ কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্স খোলা আছে। আপোনালোকে ভিডিঅ'টো ভাল পালে, বেয়া পালে, বা আপোনালোকে কৰিম চৰকাৰক মানে যিখিনি কথা বতৰা সেইখিনি কেনেকুৱা পাইছে, কি পাইছে, বা হ'ব লাগিছিল নে নালাগিছিল, এই সকলোবিলাক কথা কমেণ্টত আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।